ভালকে ফটো যাব অকণ কিন্তু ই কোৱা মতে হেনো মানুহজনে চাকৰি পালে বোলে দাদা কেন্দ্ৰীগুৰি বাইপাছ কোনপিনে যাব লাগিব ন বেলি পৰিব হৈছে বহুত দিন ব্লগ বনোৱা নাছিলে আজি আপোনালোকক এটা মৰিয়নি স্পেচিয়েল বস্তু দেখুৱাম স্পেচিয়েল বস্তু এটা দেখুৱাম মানে কি বস্তু দেখুৱাম সেইটো এতিয়া ইয়াত নকওঁ সেইটো একেবাৰে গৈ পাই পেলাই গম পাবগৈ এতিয়া গম নাপায় আৰু যিহেতু ব্লগ বনোৱা নাছিলোঁ ন বহুত দিন এতিয়া অকণমানি সৰুকৈ কিবা এটা বনাইছোঁ আৰু কি হয় নাজানো মুঠতে খালি কি বস্তু দেখুৱাম কি বস্তু আজি মানে ইয়াত ৰিভিল হ'বলৈ গৈ আছে একদম কম দামত বহুত ধুনীয়া বস্তু এটা আপোনালোকে যাব মই আগতেও গৈছোঁ কাৰণে মই মানে কৈ আছোঁ কিন্তু গৈ পেলাই তাত দেখুৱাই আছোঁগৈ আৰু বাটত যদি কিবা কিবি দেখিবলৈ পাব যদি নাপায় নালাগে তেতিয়া একেবাৰে গৈ পেলাই লগ পাই আছোঁগৈ মৰিয়নিত এতিয়া এইডোখৰ পালোহি চীনামৰা আৰু চীনামৰাত একো নাই দেখুৱাবলৈ গতিকে গৈ থাকোঁ পোনে নহয় ইয়াৰ পৰা বাওঁ চাইডে যাব লাগিব আৰু ইয়াৰ পৰা এইটো ৰাস্তাত চিধা গ'লে পাই যামগৈ আমি ডাইৰেক্ট মৰিয়নি আহি পাওঁতে গধূলিয়ে হ'লি আৰু দেখিছে হেলমেট পিন্ধাৰ কাৰণে চুলি দুফাল হৈ যায় মানে যিটো বস্তু দেখুৱাম বুলি আনিছিলোঁ সেই বস্তুটো মই বিচাৰিয়ে পোৱা নাই এতিয়ালৈকে আকৌ এতিয়া বিচাৰি ফুটপাথে গৈ আছোঁ খোৱা বস্তু হয় বাৰু কৈ দিছোঁ আগতীয়াকৈ কিন্তু এতিয়া বস্তুটো বিচাৰিয়ে পোৱা নাই গতিকে আগত বিচাৰি লওঁচোন বাৰু এতিয়া বেষ্ট পাৰ্টটো হৈছে এতিয়া আমি যিটো বস্তু বিচাৰি আহিছিলোঁ সেই বস্তুটো নাপালোঁ মানে কি হ'ল আমি ইয়াত আহোঁ দোচা খাবলৈ 20 টকাত বৰ ধুনীয়া দোচা দিয়ে কিন্তু এতিয়া নাপালোঁ ৰাস্তাটো পাৰ হৈ লওঁ তাৰপৰা কৈ আছোঁ ৰাস্তাটো পাৰ হৈ আহি আছোঁ মানে এতিয়া আমি ষ্টেচন যাব লাগিব অন্য বেলেগ উপায় নাই কাৰণ যিটো বস্তু খাবলৈ আহিছিলোঁ সেই বস্তুটো নাপালোঁ 20 টকীয়া দোচা খাবলৈ আহিছিলোঁ কিন্তু 20 টকীয়া দোচা আজি দেওবাৰ সম্ভৱতঃ মানুহজন বন্ধ ৰাখিব পাৰে দেওবাৰ কাৰণে কিন্তু ই কোৱা মতে হেনো মানুহজনে চাকৰি পালে বোলে সেইকাৰণে বন্ধ বাইকখন হৈ তাতে বজাৰৰ মাজতে থৈ আহিলোঁ আৰু এতিয়া ষ্টেচনৰ ভিতৰত এইটো চব কি ধুনীয়া বস্তু এটা থৈছে এইটো পুৰণা ইঞ্জিন এতিয়াতো ৰাতি সেইকাৰণে ভালকৈ নহ'ব তথাপিও দেখুৱাইছোঁ আৰু অকণমান পুৰণা ইঞ্জিনটো চব জোপা চাওকচোন কি ধুনীয়াকৈ সজাইছে নহয় মানে কি ধুনীয়াকৈ হৈছে এটা ডাল একদম বহুত আগৰ দিনীয়া চাগে দেই তলটো ভাল লাগিছে ৱালত ধুনীয়া পেইণ্টিং যাওঁ ভিতৰলৈ এইফালে টিকেট কাউণ্টাৰ অনুগ্ৰহ কৰি ভ্ৰমণ অথবা প্লেটফৰ্ম টিকট লৈহে ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব আমাৰ টিকেট চিকেট নাই থেংক ইউ মৃদুস পালনাৰ এতিয়া ষ্টেচনত দোচা খাবলৈ আহি গ'লোঁ এইটো দোচা কেইটকা লাগে গম পাইছেনে মৰিয়নি দোচা বহুত কম দাম মানে কেইটকা গম পাইছেনে হৈ মেনুখন দেখুৱাইছোঁ ৰ'ব দেখিছে কেইটকা মছলা দোচা 15 অনলি 15 এইটোৱে মেইন কথা তো এতিয়া খাই কৰি আহি আছোঁ ৰাস্তাত বাইকখন থ'লোঁ বহুত দূৰত মানে মৰিয়নি টাউনৰ মাজতে বাইকখন থ'লোঁ আৰু আমি আহিছিলোঁ ষ্টেচন কাৰণ যিহেতু সেইডোখৰত দোচা দোকানখন নাছিলে বাকী বাৰু যিয়েই নহওক ইয়াত মুঠতে যদি দোচা খাবলৈ আহে নহয় মৰিয়নি আহিব দোচা খাম বুলি যদি ভাবে মানে ওচৰৰ তেতিয়া মৰিয়নি আহিব মানে 20 টকাত আল্টিমেট দোচা মই দোচাটো আপোনালোকক দেখুৱালোঁ চব্জি লগত আৰু এক্সট্ৰা চব্জি নাৰিকলৰ চাটনি তো একদম বঢ়িয়া মানে 20 টকাত একদম মজা গতিকে যদি খাবলৈ আহে তেতিয়াহ'লে দোচা খাবলৈ হ'লে মৰিয়নি আৰু এতিয়া খোজকাঢ়ি গৈ পোৱালে মানে হজমেই হৈ যাবগৈ 1 কিলোমিটাৰমান যিকণ খাই আহিলোঁ হজম হৈ থাকিব গতিকে আগত গৈ পাই লওঁগৈ তাৰপৰা আৰু একো নাই আৰু ডাইৰেক্ট ৰুম যাম মই মেইনলি দোচাটো দেখুৱাবলৈ আজি ভিডিঅ'টো বনাইছিলোঁ কিন্তু মেইন টাউনৰ মাজত যোনখন দোচা যোনজনে বিকিছিলে সেইজন নাই আজি দেওবাৰ কাৰণেও হ'ব পাৰে বা অন্য বেলেগ কিবা কাৰণেও হ'ব পাৰে কিন্তু এতিয়া ষ্টেচনত খাই দিলোঁহি একদম একে
এতিয়া একেবাৰে আৰু ৰুম গৈ পেলাই আজি ভিডিঅ'টো এণ্ড কৰিম। দাদা কেন্দ্ৰীগুৰি বাইপাছ কোনপিনে যাব লাগিব ন? চিধা গৈ কিমান সময় লাগিব? এক ঘণ্টা লেফ্ট চাইডে। অঁ দাদা ৰ'ব, আপোনালোক ক'ত যাব? ভালকৈ যাব ক'ত আপোনালোক? এই বৰ্তামী ৰাস্তাত এইবিলাক চাওক আপোনালোক। তো এতিয়া আহি পেলাই পালোহি আৰু কাপোৰ কানি চেঞ্জ কৰি আজৰি। এহেঁতি চেঞ্জ কৰাই নাই, এইটোৱে এটা চেঞ্জ কৰি আছে বাৰু। যিয়ে নহওক, মেইনলি মই আজি ভিডিঅ'টো সেই দোচাটোৰ কাৰণে বনাইছিলোঁ। 20 টকাত মানে মজা দোচা পায়। আগতেও মই খাবলৈ গৈছোঁ, কিন্তু এইবাৰ সেই মই যোনজনৰ ওচৰত খাবলৈ গৈছিলোঁ সেইজনৰ ওচৰত নাপালোঁ, গতিকে ষ্টেচনতে খাই দিলোঁ আৰু যিখিনি দেখুৱাবলগীয়া আছিলে দেখুৱালোঁ, অকণমান কিবাকিবি সৰু সুৰা, আৰু ব্লগটো সৰু হ'ব বুলি মই কৈছিলোঁ প্ৰথমতে। গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু নেক্সট ভিডিঅ' অহালৈকে টাটা বাই বাই। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে টাটা আৰু বাই বাই।